চাওক আজিকালি ছোৱালী মানুহ ওলাইছে আজিকালি কামৰ লাজ নাই হয়নে নহয় আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ এইটো ভিডিঅ' চাই যাতে ভাল পায় আৰু বহুত দিনৰ পিছত মানে এনেকৈ ব্লগ বনাইছোঁ এনেই টিকলো আজিকালি ভিডিঅ' বনাই থাকোঁ মই কিন্তু এনেকৈ দীঘল ভিডিঅ' মানে বহুত দিনৰ পিছত বনাইছোঁ তেনেকৈ সকলোকে ভিডিঅ'টো চাই থাকিব আপোনালোকে এইটো আহি গ'ল আমাৰ দেখা কেইদিনমানৰ আগত মানে ইয়াৰ এটা মই ভিডিঅ' মানে বনাইছিলোঁ ই মানে আমাৰ কেলেণ্ডাৰ এখন আছে সেই কেলেণ্ডাৰখন চাই মানে আইনী বৰুৱাৰ মানে ফটোখন চাই থাকে দেখাই দিব সি দেই আইনী বৰুৱাৰ মানে ফটোখন চাই থাকে আৰু তাইক ভাবে এজনী ছোৱালী বহুত ধুনীয়া এজনী ছোৱালীকে বিয়া পাতিব মানে মোৰ বিয়াখনো দেখিলে আৰু আমাৰ দাদাৰ বিয়াখনো দেখিলে সি মানে বিয়া দুখন দেখিলে কিনে এতিয়া সিও বিয়া পাতে মানে আৰু সেইজনী ছোৱালীকে পাতিব বেলেগ ছোৱালীক নহয় সেইকাৰণে মানে সি মানে কথাখিনি কৈ আছিলে ন ধুনীয়া লাগিছিলে সেইকাৰণে কথাখিনি মানে মই ভিডিঅ' কৰি কিনে পোষ্ট দিছিলোঁ পোষ্ট কৰোঁতে জানো ভিডিঅ'টো কেনেকৈ কি হ'ল তাৰপিছত এতিয়া আজি কোন আহিব মিডিয়া আহিব পুতুক কিবা সুধিবলৈ ন হয়নে এইজনী ছোৱালীকে পাতিবি দে বিয়া তই হ'ব ফটোখন দেখি ফটোখন নেৰাই হ'ল কি ফটোখন লৈ থাকে ফটোখন মানে চাই থাকে আৰু ভাল পায় যে ফটোখন চাই ধুনীয়া দেখিছে মেকআপ চেকআপ কৰা কিন্তু কি জানে কিবা পিছে কইনা আনিব আৰু এতিয়া মানে সেই ভিডিঅ'টো মানে আইনী বৰুৱাও মানে ক'ৰবাত পোষ্ট দিছে ইনষ্টা ফেচবুক তাই চবৰ পেজতে মানে আপলোড দিছে যে সেইকাৰণে কোনোবা মিডিয়া আহিব বোলে ইয়াক লগ ধৰিব আজি ইয়াক কি সোধে নাজানো আপোনালোকক সকলোবোৰ দেখাই থাকিম আপোনালোকে ভিডিঅ'টো এতিয়া আপোনালোকে সকলোৱে চাই থাকিব ভিডিঅ'টো শেষলৈকে ন পুতুক কি সোধে মিডিয়াই আমি তন্ময়ক আকৌ দেখুৱাইছো আপোনালোকক তন্ময় কি ক'বা তুমি দৰ্শকসকলক কি ক'বা আইনী বৰুৱা বাইদেউ কিবা ক'বা নেকি আন্টিক কিবা ক'বা নেকি কোৱা কিবা এটা কোৱা কোৱা ভাল পাওঁ বুলি কোৱা কোৱা হা কিমান ভাল পোৱা আইনী বৰুৱা ফটোখন এবাৰ লৈ লোৱা কোৱা কিবা এটা কোৱা ভাল পাওঁ পুলিচৰ চাকৰি কৰিব আৰু আইনী বৰুৱাক বিয়া পাতিব যি নহওক এয়া শিশুসুলভ ধেমালি শিশুৰ মনৰ এটা কথা এইটো নিগেটিভভাৱে কোনো দৰ্শকে যাতে নলয় আমি আচলতে এই শিশুজনৰ যি এয়া মামাহঁত বহি আছে এয়া আমাৰ পুতুৰ মানে সাক্ষাৎকাৰ ল'লে আমাৰ পুতুৰ যি লাজ আমাৰ পুতুৱে কথাই ক'ব নোৱাৰিলে হয়নে এতিয়া পুতু লুকাই আছে ক'ত সোমাই আছ আমাৰ দৰা দেই এইটো হাফ পেণ্ট পিন্ধা দৰা অকণমান আগত গেঞ্জি পিন্ধি আছিলে এয়া মামাহঁত এইটো আমাৰ মা ভায়েক বহি আছে আৰু এইটো এটা মামা তিনিটা মামা আহিছে পিনে বনি আছে চাহ বহুতে চাহ বনাই আছে আমাৰ আলহীৰ কাৰণে মিডিয়াত ওলাইছে আইনী বৰুৱাই আমাৰ ইয়াক লগ ধৰিব মাতিছে এতিয়া চাহ খাই কৰি মিডিয়াৰ সকলোবোৰ গ'লগৈ এয়া সি লাজতে সেইপিনে লুকাই এবাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি আজি একদম ঘৰ পালোহি ঘৰত ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি আমাৰ গাঁৱত আছে ফাংচন সেইকাৰণে পূৰা আয়োজন চলি আছে কি আয়োজন চলি আছে দেখাই আছোঁ আপোনালোকে চাই দিব ভিডিঅ'টো ডিম সিজাই থৈ দিছে আজি মানে ৰাতি দোকান দিব গোটেই কেইটামান ল'ৰা মিলি কিনে পূৰা যোগাৰ চলি আছে কি কৰিবা এয়া চপ কি চপ আলু চপ আজি টেষ্টি খানা এনেকুৱা ফূৰ্তিও লাগে ন দোকান দি হা পূৰা ইয়াত দিছে কিমানবিলাক পিঁয়াজ কাটিছে ইণ্ডিয়ে কাটিছে দেই মই নাই কটা এইবিলাক যিহে গৰম পৰিছে তৰমুজ মেইন আৰু বাকলি খাবলৈ আমাৰ পোৱালিকেইটা আছিল ছাগলী কামৰ মাজতে তৰমুজৰ জুতি এইপিনে মই আলু চপৰ কাৰণে অলপ হেল্প কৰি দিছোঁ গোল কৰি দিছোঁ কোনে আলু চপ খাই ভাল পায় এইপিনে বইল দিম এইবিলাক চপ বনাব নেকি নাজানো কি বনায় খালি মই হেল্প কৰি দিছোঁ আৰু এইপিনে চাওমিন বইল কৰি লৈছে আৰু চব মানে বইল কৰি লৈছে আৰু ঘৰৰ পৰাই তাত গৈ দিগদাৰ নহয় তেতিয়া চব বস্তুবোৰ লৈ গৈ আছে এইবিলাক ভৰাই আছে আৰু চব লাহে এতিয়া দোকান নিব অলপমান পিছত দোকান দেখাম দেই ঠেলাত নিবানে পানী বটলো লৈ লৈছে পূৰা ঠেলা ভৰ্তি বজোৱা কি বেচিব যোৱা
ভাঙা পুতা এজনী চাওক আজিকালি ছোৱালী মানুহ ওলাইছে আজিকালি কামৰ লাজ নাই হয়নে নহয় এয়া ফাংচন চাবলৈ ৰেডি হৈ গ'লো ইহঁতে গ'ল ইহঁতে যেতিয়া দোকান দিছে সেইকাৰণে অথনিতেই গ'ল কাম চাম কিবা কৰিবলৈ কিন্তু মই মাত্ৰহে ৰেডি হৈছোঁ আৰু বিয়াৰ পিছত এইবাৰ প্ৰথমবাৰৰ কাৰণে মানে ফাংচন পাম আৰু ফাংচন চাবলৈ পাম আৰু কোনোবা কে আহিব মোহন নাহে কে আহিব আৰু ছিংগাৰ কোন আহিব মই নাজানো তাত গৈ আপোনালোকক দেখাম আপোনালোকে চাই পিনে পাপৰিও ষ্টাইল কৰি আছে মানে আইনা চাই তাত মানে ল'ৰা ছোৱালী চাবা নেকি ছোৱালী মানুহে ল'ৰা নাচালে কোনে চাব ন বিহুত ল'ৰা চাব আৰু কোনোবা ল'ৰা ছোৱালী থাকিলে ক'ব আৰু এইপিনে আমাৰ কাৰিকৰ বনাই আছে ভাল লাগিছে এতিয়া ইহঁতে বনাইছে দিছে আমাৰ দোকানখন কি ধুনীয়া লাগিছে এয়া ৰাজাই নতুন ৰেচিপি এয়া কেৰাহী বহাই দিলে এতিয়া বেচনখিনি ঘুলিব লাগিব আমাৰ গুণগুণ নাছিলা কি গানত তুমি কি নাছিলা তুমি কি নাছিলা দোকানত আহিছে ভাল লাগিছে এইটো চা না ষ্টপে নজলা হ'ল বহি আছো ইয়াতে দোকানত Thank you. Love you all. Miss Gurubandhu Rangali Bihu Fondaনৰ কৰ্মকৰ্তা আৰু ৰাইজলৈ মোৰ আন্তৰিক মৰম আৰু শুভকামনা থাকিলে আকৌ লগ পাম কি বস্তু গানটো লিখা আছে সোণালী ধাৰণি চালে চকুৰুৱা দেখি ভাল লাগি যায় তোমাৰ হাঁহিটি ইমান যে ধুনীয়া ইমান যে মনাকে লাষ্ট ফিনিচিং দি আছে আমাৰ শিখাই আহি ঠাণ্ডা হৈ গ'ল লাষ্ট ফিনিচিং দিছে এই চব ফাংচন কেক ছিংগাৰ গুচি গ'ল এতিয়া এয়া দোকানতে বহি আছোঁ চব মানুহ গ'ল মই বহি আছোঁ ইয়াতে আৰু যাম আৰু অলপমান পিছত চব বস্তু সামৰি কৰি চব লাষ্টত যাম আৰু চব গ'ল এতিয়া ফাংচনৰ পৰা ঘৰ আহি পালোহি এতিয়া ঘৰ আহি পাওঁতে 5টাই বাজিলে মানে পোহৰে হৈ গ'লগৈ আৰু এনেকুৱা বেছি ভাগৰ লাগিছে মানে যোৱা পাই থিয় হৈ আছোঁ একদম অহালৈকে থিয় হৈয়ে আছোঁ আৰু এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ আশা কৰোঁ সকলোৱে চাই যাতে ভাল পায় ভিডিঅ'টো আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ ইউটিউব চেনেলটো ঠিক আছে বাই বাই